নমহীয়া যাত্ৰাৰ সফল পৰিসমাপ্তি আজি এই ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়ালোঁ আৰু আশা কৰোঁ এই ভিডিঅ'টোত আপোনালোকে যথেষ্ট মৰম দিব আমাক আশীৰ্বাদ দিয়াৰ দৰেই আৰু সকলোৰে মৰম যত্নৰ মাজত আজি এই ভিডিঅ'টোত গোটেইখিনি A to Z দেখুৱাবলৈ সাহস কৰিছোঁ জন্মৰ পৰা নোহোৱাৰ পৰা জন্ম হোৱালৈকে সকলোখিনি গতিকে আমাক আশীৰ্বাদ কৰিব ভিডিঅ'টো শেষলৈকে চাব হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে বিনি ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি বতৰটো চাওক কেনেকুৱা ডাৱৰীয়া ঠাণ্ডা কিবা এটা মূৰে ঠাণ্ডা লাগিছে নে কিয়ে লাগিছে নাজানো বতৰটো একদম ডাৱৰীয়া চাওক বতৰ খুব বেছি বেয়া আৰু ৰাতিপুৱাই ধুনীয়াকৈ গা পা ধুলোঁ গোসাঁই ঘৰত এতিয়ালৈকে যোৱা নাই গোসাঁই ঘৰত যাম আৰু আজি ভিডিঅ'টো থাম্বনেইল আৰু টাইটেলত গম পাইছেই হঠাৎ মানে যাব লগা হৈছে এতিয়া ডক্টৰ তালৈ আৰু ৰাতিপুৱা সেইকাৰণে গা পা ধুই লৈছোঁ ধুনীয়াকৈ গতিকে ডক্টৰ তাত যোৱাৰ আগতে ভাবিলোঁ এটা ভিডিঅ' লৈ লওঁ ঘৰৰ পৰা ডক্টৰ তাৰ পৰা অহাৰ পিছত হ'ব বাৰু আপোনালোকে মাত্ৰ এটাই কওঁ আপোনালোকক আমাক আশীৰ্বাদ কৰিব সকলো যাতে ধুনীয়াকৈ ভালে কুশলে হৈ যায় বহুত ভাল লাগি আছে বহুত ভয় লাগি আছে মনটো মানে উগুল থুগুল যিটো বস্তু প্ৰকাশ কৰিব পৰা নাই আৰু হয়তো বহুতে বুজিও পাইছে মোৰ অনুভৱটো মোৰ কেনেকুৱা লাগি আছে মোৰ আজি আৰু সেয়া আৰু ঘপককৈ মাতিছে আচলতে ডক্টৰে মোৰ অকণমান গাটো বেয়া লাগি থকাৰ কাৰণে বাকী পিছত বাৰু A to Z গোটেই ডিটেইলছ মই আপোনালোকক জনাম মাত্ৰ ভালে গোটেইখিনি হৈ যাওক আমাক আশীৰ্বাদ কৰিব সকলো যেন মোৰ লগত আমাৰ লগত ধুনীয়াকৈ সুস্থ শৰীৰে সুস্থ সবল হৈ থাকিব পাৰে আৰু ইয়াৰ বাকীখিনি দেখুৱাই মই নাথাকিলেও কোনে কেমেৰা কৰিব আৰু এয়া ড্ৰাই ফ্ৰুটছ আজি অলপমান বেছিকৈ লৈছোঁ দেই এনেই ইমানখিনি কেতিয়াও নাখাওঁ মই খুব বেছি এয়া কাজু 3টামান খাওঁ এয়া কিচমিচ এয়া কেইটামান খাওঁ বাকী এয়া ৱালনাট খাওঁ আৰু এয়া খাওঁ বা আজি অকণ বেছিকৈ লৈ লৈছোঁ বহুত দিন খাবলৈ নোৱাৰোঁ আজিয়ে খাই লওঁ আৰু মানে আৰু আগতে যিহেতুকে ড্ৰাই ফ্ৰুটছ একেবাৰে নাখাইছিলোঁ মায়ে ৰাতিপুৱাই মোৰ কাৰণে একদম ধুনীয়াকৈ খানা ৰেডি কৰিছে বিধে ৰান্ধিছে আজি আচলতে মই বহুত দিনলৈ ভালকৈ যিহেতুকে এনেকৈ খাবলৈ নোৱাৰিম পেট ভৰাই আৰু একদম মোৰ প্ৰিয় বস্তুকেইটাই বনাইছে লাও ৰাগ কুন্দুলি ভাজি চয়াবিনৰ তৰকাৰী এইফালে দালি কিন্তু একদম উৎপাতকৈ ৰান্ধিব লগা আছিল আৰু লগতে মোৰ প্ৰিয় বস্তু গোল নেমু ধুনীয়াকৈ খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ফাইনেলি ওলালোঁ যাবলৈ আৰু আজি বতৰটো ইমান বেছি অশান্তি কৰিছে আৰু এইমাত্ৰ আমাৰ এওঁ আহি পালে ইফালে ডক্টৰে মোক ফোন কৰিয়ে আছে আমাক ফোন কৰি আছে ডক্টৰে যাব লাগে সোনকালে যাব লাগে আশীৰ্বাদ কৰিব মানে মোৰ ভয়ো লাগিছে ভালো লাগিছে কি ক'ম এই ভিডিঅ'টো আপোনালোকে দেৰিকৈ পাইছে বহুত দেৰিকৈ পাইছে তথাপিও যিমানখিনি আশীৰ্বাদ দিছে আগতে সেয়া বহুতখিনি যথেষ্ট হয় কি কৰোঁ কেতিয়া কি কৰে ডক্টৰে আৰু বাকীখিনি আৰু ভগৱানৰ ওপৰত আৰু আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব আৰু মাৰ টেনশ্যনৰ সীমা নোহোৱা হৈছে যিহেতুকে মোক লৈ এনেকৈ যাবলৈ ওলাইছে আৰু নগাঁৱৰ পৰা মাহঁতো আহিব বাৰু আজি নাহে এওঁ আহিছে যিহেতুকে গতিকে আপোনালোকক পিছত লগ পাম চাই থাকিব ভিডিঅ'টো আৰু আশীৰ্বাদ আৰু মৰম কৰিব আমাক যোৱাৰ আগমুহূৰ্তত খবৰ ল'ব অহা মানুহ আমাৰ ভণ্টি এইফালে আৰু এটা মোৰ মানে অমৃত দিবলৈ আহিছে মানে ভগৱানে মিলাইছে ভাগ্যখন এয়া মামীয়ে লৈ আহিছে কি লৈ আহিছে হ'ল মই ভাল পোৱা বস্তু হয় বহুত ভাল লাগিছে যোৱাকালিৰ পৰা ভাবি আছিলোঁ যোৱাৰ আগমুহূৰ্তত যদি অকণমান ঘোল খাবলৈ পালোঁ হয় এয়া ধন মামাই বনোৱা ঘোল আৰু ধন মামাৰ মামী ভাগ্য মিলি গ'ল মই ভাবিছোঁ বতৰটো ভাল মিলি পৰা আহি আছোঁ আৰু আমাৰ এওঁ এইফালে আহি পালে ভাত পানী খালে ইমান বৰষুণে ভিজি আহিছে কঁপি আছে আহি কোনফালে আহি পালো এইফালে বুলি যে কৈছা কোনফালে আহি পালো এইফালে বুলি কৈছো এইফালে মানে কোনফালে সোঁফালে বাওঁফালে পূবফালে পশ্চিমফালে এইফালে আমাৰ আহি গ'ল পলি এক্সাইটেড নেকি তই এইটো ফৰ্মেলি মেইনটো গ'ল কৃষ্ণ যাবি দেই তুমি আগত আহা দিছে কিবা এটা ইনজেকশ্যন দিলে
দুখ পাইছিলা বেজি দিওঁতে দুখ নাই পোৱা মানুহে ভয়তে দুখ পায় দিনতে যিহেতুকে আহিলোঁ আমি আৰু এতিয়া যিহেতুকে পপচি অকলে আছে ঘৰত ৰাতি মা থাকিব নোৱাৰে এতিয়া মা যায়গৈ আৰু এইফালে মা যাওঁ তাই থাকোঁ এতিয়া ৰাতিপুৱা মোৰ লগত থকা মানুহ এয়া ৰাতিটো তেনেকৈ কটাম চাওঁ আৰু কি হয় আপোনালোকে গম পাই থাকিব বাৰু আজি ফাৰ্ষ্ট টাইম আৰু আজি অপাৰেশ্যন হ'ব বুলি অলপ আগত চিষ্টাৰে জনালেহি আৰু ক্লিনিক দেখা মানে পূৰা ড্ৰেছত এইবিলাক চেলাইন দিছে মানে আৰু 8টা বাজিছে 10টামান বজাত হ'ব বুলি কৈছে ভয় খাই আছে দেই ভয় খাবলৈ কি কথা আছে সেই ভয় খাবলৈ আশীৰ্বাদ কৰিব মৰম দিব আমাক নতুন এটা জীৱনলৈ আগবাঢ়িছোঁ আমি আমাৰ সংসাৰখন আশীৰ্বাদ কৰিব সদায় সদায় যেন একেলগে ভালদৰে সুস্থ হৈ ভালকৈ থাকিব পাৰোঁ নতুন এই যাত্ৰাটোত সদায় আশীৰ্বাদে মৰম কৰিব এতিয়া খালি কান্দি থাকিলে ডক্টৰে গালি দিব সেয়াও গম পাব পিছত হয়নে নহয় আৰু ভিডিঅ'টো বহুত দেৰিকৈ পাইছে দেই আমাৰ এওঁৰ চেনেলত দাদাৰ চেনেলততো আগতেই পালেই আপোনালোকে কিন্তু মোৰ ভিডিঅ'টো দেৰিকৈ পাই আছে তথাপি মৰম দিব আশা কৰিছোঁ মোৰ তাত দেখুৱাখিনি তাত দেখুওৱা হোৱা নাই কিছুমান কি শুনিছেনে নাই চব কথা মই ভিডিঅ'ত কম নেকি মা আৰু পপচি আহিছে আহিও বেচেৰা পপচি আহিছে লগতে আৰু আহিছে দেই মোৰ ভণ্টি আহিছে মোৰ লগত মানে মোক ৰখিবলৈ এনে দিনটো আহি থাকিম বায়েকক চাব আহিছে মানে বহুত বেছি সুখী মানে তাই যে ভণ্টি যে আহিছে মোৰ কাৰণে আমাৰ কাৰণে মানে মায়ে ডক্টৰে চালে জানানে ফোন কৰিছিলে তাৰপিছত কৈছে বহুত ডাঙৰ আছে এইটো কৰ্মক্ষেত্ৰত চলি যায় হয় নাই এইখিনি সময় মই আপোনালোকক প্ৰকাশ কৰিব পৰা নাই বুজাব পৰা নাই কেনেকৈ মই অতিলৈ সোমাব লৈছিলোঁ আৰু মানে কি ক'ম আৰু মোৰ ভাষা নাই শব্দ নাই মোৰ মানুহজনেও বহুত কান্দিছে মোৰ মায়ে কান্দিছে আচলতে ফূৰ্তিৰ চকুপানী ভয় ফূৰ্তি আনন্দ গোটেইখিনি লাগি আছে আৰু মোৰ কি লাগি আছে মই প্ৰকাশ কৰিব নোৱাৰোঁ কিন্তু এই মুহূৰ্তত মই ডক্টৰৰ পৰা মানে হস্পিটেলৰ সকলোৰে পৰা যিখিনি মৰম পাইছোঁ নাপালে ভয় কৰিবলৈ কি ভয় চব ঠিক বেড ৰখি আছোঁ ডিঙি আছে ভিতৰত বৰমা অঁ ভয় লাগিছে নেকি না মোক কিয় ভয় লাগে মা ভয় লাগিছে নেকি বা ভয় লাগিছে নেকি ভয় লাগিছে নেকি কি কৰি আছে ভয় লাগিছে নেকি আমি বাহিৰত ৰখি আছোঁ মানে আধা ঘণ্টাতকৈ অলপ বেছি লাগিব বুলি কৈছে গতিকে কিমান সময় লাগে নাজানো তো ৰখি আছোঁ বাহিৰত ভয় লাগি আছে অলপ লাগিছে নেকি লাগিছে এইখিনি সময়ত পৰীক্ষাৰ ৰিজাল্টলৈ বাট চাই নালাগে ন 10টা বজাত মেট্ৰিকৰ ৰিজাল্ট ওলাব তেনেকুৱা ফিল হৈ আছে পৰীক্ষাৰ ৰিজাল্ট দিওঁতেও ভয় লগা নাছিলে সঁচাকৈ ভয় লাগি থাকে এইটো মামি কৈ দিয়া আমাৰ ছোৱালীয়ে খাম পুৰণি কৈছোঁ ছোৱালী হ'ব তাই কৈছে আমাৰ খাম তুমি এজনী কি ধৰিছিলা তাই সেইটোৱে ধৰিছে সেইটোৱে ধৰিছে মই আগৰ পৰা আমি চব আছে দে
অলপ দেৰি বাহিৰত থাকিবচোন মাইকী মানুহ ভিতৰত থাকিলে হ'ল মানুহবিলাক অলপতো বাহিৰত থাকক এইটো মা এইটো লৈ যাওক এইটো পিছত হৈ যাব মই লোৱা দিব চাবা দেই অলপ সেইফালে ঘূৰি দিয়ক মই অলপ কিবা এটা চাই লওঁ হা এইটো আনন্দতে সকলো হস্পিটেলৰ কৰ্মচাৰীৰ লগতে আমাৰ পৰিয়ালৰ সকলোৰ কাৰণে আমাৰ এখেতে মিঠাই চকলেট সকলোকে বিতৰণ কৰিছে এয়া হস্পিটেল ষ্টাফৰ কাৰণে আৰু এইফালে ভনিতাও আহি গ'ল মোৰ বান্ধৱী তাইক চাবৰ কাৰণে দৌৰি দৌৰি বেচেৰি একদম ঢপলিয়াই আহিছে বান্ধৱীৰ কেঁচুৱাক চাবলৈ এফালে আমাৰ মামীও আহি গ'ল গতিকে হস্পিটেলত মানে সকলোৰে এইফালে বা আহি গ'ল ভনিতা বা গতিকে সকলোবোৰ আহিছে এইফালে বৰ্ণালী বা আমাৰ ওচৰৰে বৰমা ৰাতি আহিছে তেওঁলোক আৰু এইফালে আমাৰ ধুনু এটা বস্তু খুব ভাল লাগিল আমাৰ কলিজা যে ডক্টৰসকলৰ পৰা ইমান আশীৰ্বাদ মৰম পাইছে তেওঁলোকেও চাবলৈ আহিছে আনকি খুব ভাল লাগিছে আৰু সকলোকে বহুত বহুত ধন্যবাদ ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে আৰু আগলৈও আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমি সকলোৱে বিচাৰোঁ